নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান ভালে আছোঁ আৰু আশা কৰোঁ আপোনালোকেও ভালদৰে থাকক। আৰু মই এতিয়া গৈ আছোঁ কাকপথাৰ পেহী এজনীৰ ঘৰত। তাত বাৰু ভিডিঅ' কৰা নহ'ব, কাৰণ তাত আমি বিশেষ এটা কামতহে যাওঁ। আহি টাউনত সোমামহি, তাত বাৰু কি পাৰোঁ দেখুৱাম আপোনালোকক। তেনেহ'লে ভিডিঅ'টো চাই যাওক। এইফালে আমাৰ পোৱালিটো চাওকচোন, ই মানে অহাৰ পৰা এনেদৰে খায়ে আছে। য'তেই যি দেখে তাকে খাওঁ বুলি কয় ই। কি ক'ব আৰু, সৰু ল'ৰা নহয় জানো, আমিও চাগে তেনেকৈ আছিলোঁ সৰুতে। আজি মানে বহুত গৰম পৰিছিল আৰু মাৰ যিহেতু বেংকত অলপ কাম আছিল, জানে আৰু বেংকত কামবিলাক সোনকালে নহয়, অলপ ৰখিবলগীয়া হয়। আৰু আমাৰ মানে এইফালে তলত ৰৈ ৰৈ অৱস্থা বেয়া হৈ গৈছিল। ফাইনেলি মা আহিল বেংকৰ পৰা, বেংকত কাম হ'ল বাৰু। আৰু এতিয়া আমি সকলোৱে মিলি আইচক্ৰীম খালোঁহি। আৰু আমাৰ পোৱালিটো চাওকচোন, ই মানে বহুতেই ভাল পাইছে আজি। খাই মেলি হ'ল আৰু এতিয়া ঘৰত যাওঁ। আৰু এইফালে চাওকচোন, আমি সকলোৱে একেই চেণ্ডেল ল'লোঁ, তাকে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। ঘৰত আহি আৰু ভিডিঅ' কৰা নহ'ল, যিহেতু বহুত গৰম। আৰু মোৰ এটা কেকৰো অৰ্ডাৰ আছিল, সেইটোও বনাবলগীয়া হ'লহি খৰধৰকৈ। আৰু আজি আৰু ভিডিঅ' কৰা নহ'ব, আপোনালোকক এনেদৰে কেকটো দেখুৱাই থ'লোঁ আৰু একেবাৰে কাইলৈ লগ পাম। কালি আৰু ভিডিঅ' কৰা নহ'ল, আৰু মই এতিয়া আহিলোঁ ভণ্টিজনীৰ ঘৰত। তাইৰ আজি বাৰ্থডে'। কি হয় আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ অলপ। তেনেহ'লে চাই যাওকচোন ভিডিঅ'টো শেষলৈকে। তোমাৰ অনুভৱটো কৈ দিয়া। নমস্কাৰ, মোৰ বাৰ্থডে আছে, আহিব লাগে। আৰু হাতত কিবা এটা যেন লৈ আহে, সুধাহাতে নাহে। মোৰ বাৰ্থডে চলি আছে, সকলোৱে যে নাহে আৰু সুধাহাতে কেতিয়াও নাহিব, মই মানে খুব বেয়া পাওঁ। এয়াই মোৰ সৰল মিনতি, আপোনালোকৰ একান্ত বাধ্য ছাত্ৰী। ধন্যবাদ। এতিয়া আপোনালোকে দেখিব পদে পিছত খানা আয়োজন হৈ আছে, খানা পৰ্ব চলিব। এতিয়া চাহৰ পৰ্বটো গৈছে, মানে এতিয়া আমাৰ খানা মানে খানা হ'ব। আজি মানে কথা কোৱা বেলেগক দায়িত্ব দিছোঁ, এইফালে কৈ আছে আমিনো কথা কোৱাত এক্সপাৰ্ট। হেল্ল', এয়া আজি আমি পাৰ্টি কৰি আছো পুৰা ডবল। এইবোৰ দেখিছেনে, ষ্টিল মাৰি আছে এতিয়া খাই বৈ। হেল্ল', হাই, নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাইছো, আজি মোৰ বাৰ্থডে আছে, আপোনালোকে খাবলৈ আহিছে দেই। তোমালোকে গিফ্ট কি দিলা কোৱা, এতিয়া খালা নহয় কোৱা। আমি দিম মই ড্ৰেছটো পিন্ধি থকা ড্ৰেছটো মই আনিছিলো, কেনেকুৱা লাগিছে জনাব হা। এতিয়া ভাতটো খাই লওঁ। ভাতৰ লগত আৰু কিবা কিবি আছিল, কিন্তু ভিডিঅ' কৰাহে নহ'ল বাৰু। ভাত খাব লৈছো। এতিয়া কোৱা।
গালত কি দিছে নাজানো গালত কি দিছে নাজানে বহুত অপমান কৰি দিছে বাৰ্থডে গালৰ এতিয়া আচল ৰূপ ওলাইছে অথনি মেকআপ চেকআপ কৰি আছিলে আৰু আমি এতিয়া ভাত পানী খাই আজৰি হৈ বাৰান্দাত সকলোৱে একেলগে বহি আছোঁ সকলোৱে মানে আড্ডা মাৰি আছোঁ আৰু এয়া দেখিছে এয়া বাৰ্থডে গাৰ্লৰ ভনীয়েক হয় তাই মানে অকল চুলি বেনি কথা চুলি বন্ধা সেইবিলাক কৰি বহুত ভাল পায় আৰু তাই মোৰ চুলিখিনি বেনি গাঁঠি আছিলে আৰু তলত পোৱালিটো যে আছে সি মোক চিকুটি আছিলে তাকে অলপ দেখালোঁ আৰু তেনেহ'লে চাই যাওক ভিডিঅ'টো ভাত খাই বোলে ইহঁতৰ সকলোৱে ভাগৰ লাগিল আৰু দেখিছেনে কেনেদৰে বহি আছে সকলোৱে আৰু এইফালে বাৰ্থডে গাৰ্লৰটো অলপ বেছিয়ে হ'ল তেওঁ মানে খাই মেলি শুই গ'লগে এইটো বাই বাই আজিলে বাৰ্থডে খালা কৈ দিয়া নমস্কাৰ যাইছো আজিৰ পৰা নাহিবা আৰু আপোনালোকে হয়তো ভাবিছে এতিয়া আমি ক'তনো গৈ আছোঁ আমি পথাৰৰ মাজে মাজে ঘৰলৈ গৈ আছোঁ মানে কি হয় বেলেগ ৰাস্তা আছে কিন্তু সেইফালে গ'লে বহুত এপাক হয় সেইটো কাৰণে আমি পথাৰৰ মাজে মাজে যাওঁ আৰু গৈও ভাল লাগে দিয়কচোন সেউজীয়াবিলাকৰ মাজেৰে বাৰ্থডে খাই মেলি ঘৰলৈ আহি আছোঁ এতিয়া থ'বলৈ হৈছে বাৰ্থডে গালো লগত আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই